हेलो फ्रेंड्स, আজি আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি লৈ আহিছো আৰু আজিৰ ৰেচিপিটো হৈছে ৰাজমাহৰ এটা ৰেচিপি। কিন্তু আজিৰ এই ৰেচিপিটো মই নবনাও, আজিৰ ৰেচিপিটো বনাব মোৰ মায়ে। এয়া মোৰ মাক আগৰ এটা ভিডিঅ'ত দেখাইছিলো। নমস্কাৰ, মই আজি কেঁচা ৰাজমাহ ফুলকবি আলুৰে বনাম। কেঁচা ৰাজমাহটো বৰ সোৱাদ লগা, এই গৰমৰ দিনত নাপায়, এইটো ঠাণ্ডাৰ দিনতহে পায়। আৰু মানে দোকানত যিটো গোটা ৰাজমাহ কিনিব পায় সেইবিলাক টান হৈ থাকে, বহুত চিটি দিলেও এইবিলাক ভালকৈ নিসিজে। কিন্তু এইটো ৰাজমাহ তৎক্ষণাত সিজি যায় আৰু খায়ো খুব ভাল লাগে। আজি এইটো বনাম বুলি লৈছোঁ, চাবচোন আপোনালোকে বনাই কেনেকুৱা হয়। আজি মই বনাওঁ, পনীৰেদিও বনাব পাৰি। মই আজি পনীৰ নিদিওঁ, অকল ফুলকবি আৰু আলুৰে বনাম। মই ৰাজমাহৰ লগত আলু দিম, আলু দি সিজাই ল'ম। ফুলকবিটো বেলেগকৈ সিজাম, একেলগে নিদিওঁ। ফুলকবিবিলাক অলপ সোনকালে সিজি যায়, সেইকাৰণে আলুৰ লগত একেলগে নিদিওঁ। আজিৰ ভিডিঅ'টোত চাবচোন মাৰ ৰাজমাহখন কেনেকুৱা হয়। আৰু আগতে মই ৰাজমাহৰ এটা ৰেচিপি দিছিলোঁ, যদি আপোনালোকে সেইটো ৰেচিপি চোৱা নাই তেতিয়াহ'লে ৰেচিপিটোৰ লিংক ওপৰত থকা আই বাটনত আহি আছে আৰু লগতে মই ডেছক্ৰিপশ্যন বক্সতো ভিডিঅ'টোৰ লিংক দি দিম, আপোনালোকে এবাৰ চাবচোন ভিডিঅ'টো। আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল, আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, তেতিয়া আপোনালোকে আগলৈ দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন টাইমত পাই থাকিব। বলক তেনেহ'লে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফুলকবিখিনি চচপেনত অলপ সিজাব দিছোঁ, কাৰণ প্ৰেছাৰত দিলে বেছি সিজি যায়, সেইকাৰণে অলপ সিজাই লওঁ আগতে। এই প্ৰেছাৰ কুকাৰটোত ৰাজমাহ আৰু আলু একেলগে দিছে। এইখিনি তেতিয়া ঢাকনি লগাই কেইটামান হুইছেল আহিবলৈ দি সিজিব দিয়া হ'ব। প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই দিয়া হৈছে আৰু ৰাজমাহখিনিত 5টামান হুইছেল আহিব দিব লাগিব। 5টামান হুইছেল অহাৰ পিছত গেছটো অফ কৰি দিয়া হ'ল। এয়া ফুলকবিখিনি সিজোৱা হৈ গৈছে, বহুত বেছি সিজোৱা নাই, 70% মান সিজোৱা হৈছে। পটাত এতিয়া কেইটামান মছলা পিচি লোৱা হ'ব। এয়া অকণমান পিঁয়াজ, 3টা কেঁচা জলকীয়া, আদা আৰু নহৰু, এইখিনি একেলগে পটাত পিচি লোৱা হ'ব। মায়ে পটাত পিচি আছে। নহৰু, পিঁয়াজ আৰু জলকীয়াখিনি একেলগে পিচি ল'ব আৰু তাৰ পাছত আদাখিনি পিচিব। এয়া এতিয়া আদাখিনি পিচিবলৈ লৈছে। ৰাজমাহখন বনাবৰ বাবে কি লোৱা হৈছে এবাৰ দেখুৱাই দিছোঁ। এয়া এটা ডাঙৰ চাইজৰ পিঁয়াজ দীঘলকৈ কাটি লোৱা হৈছে, 2টা কেঁচা জলকীয়া, 4 ফুটমান নহৰু, এয়া আদা এইমাত্ৰ দেখাইছিলোঁ যে পটাত পিচি লোৱা হৈছে। তাৰ পাছতে এয়া পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া একেলগে পটাত পিচি লোৱা হৈছে। এখিলা তেজপাত আৰু এটা বিলাহী, আধা ফাল বিলাহী কাটি লোৱা হৈছে। এতিয়া কেৰাহী এখন গৰম হ'বলৈ দি ইয়াতে 5 ফোৰণ দিছে, তেল নিদিয়াকৈয়ে। তাৰপিছতে অকণমান আজৱাইন দিছে। এইখিনি অকণমান ফুটিবলৈ লোৱাত ইয়াত এতিয়া মিঠাতেল দি দিছে। তেলখিনি গৰম হোৱাত ইয়াত কাটি থৈ দিয়া পিঁয়াজখিনি দি দিছে। তাৰ লগতে তেজপাতখিলাও দি দিয়া হৈছে। এয়া কেঁচা জলকীয়া, এইখিনি অকণমান ভাজি ল'ব এতিয়া। পিঁয়াজখিনি 1 মিনিটমান ফ্ৰাই কৰি লৈ ইয়াত বিলাহীখিনিও দি দিছে। বিলাহীখিনি ডাঙৰকৈ কাটি লোৱা হৈছিলে, কিন্তু বিলাহীখিনি তেলত ভালদৰে গলি যাব। এতিয়া আকৌ ফ্ৰাই কৰি আছে, বিলাহীখিনি মেল্ট হোৱালৈ ফ্ৰাই কৰিব। এয়া বিলাহীখিনি মেল্ট হৈ গৈছে। এতিয়া ইয়াত পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া যে পটাত পিচি লৈছিলে সেইখিনি দি দিছে। এইখিনি এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ব। মিডিয়াম ফ্লেমত এইখিনি ফ্ৰাই কৰি থকা হৈছে আৰু পিঁয়াজ, নহৰুৰ কেঁচা গোন্ধ নোযোৱালৈকে ফ্ৰাই কৰিব লাগিব। 3 মিনিটমান ভালদৰে ফ্ৰাই কৰাৰ পাছত ইয়াতে সিজাই ৰখা ৰাজমাহখিনি দি দিয়া হৈছে, লগতে আলুও দি দিয়া হৈছে।
ৰাজমাহৰ লগত একেলগে আলুখিনি সিজাই লোৱা হৈছিল আৰু আলুখিনি টুকুৰা কৰি দিয়া নাই, গোটাই সিজাই লৈছে। গোটেইখিনি ৰাজমাহ কেৰাহীত দি লোৱাৰ পিছত এতিয়া হেতা এখনেৰে ভালদৰে মছলাখিনিৰ লগত মিক্স কৰি লোৱা হৈছে। আৰু লগতে আলুখিনি যে গোটাই দিছিলে সেইখিনি যিহেতু ভালদৰে সিজি গৈছে, গতিকে হেতাখনেৰে এতিয়া ভাঙি দিছে আলুখিনি। তিনিটা আলু দিয়া হৈছিলে, গোটেইকেইটা আলু এনেকৈ হেতাৰে ভাঙি দিছে। আৰু ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ দিয়া হ'ল, লগতে এয়া হালধি দিয়া হ'ল। হালধি নিমখখিনি এতিয়া ভালদৰে ৰাজমাহৰ লগত মিক্স কৰি ল'ব লাগিব, সেইকাৰণে হেতাৰে ভালদৰে লৰাই থকা হৈছে। আৰু ইয়াত এতিয়া এচামুচ জিৰা পাউডাৰ দিয়া হ'ল, তাৰ পাছতে এয়া ধনিয়া পাউডাৰ দিয়া হ'ল। এইখিনিও ভালকৈ মিক্স কৰি ল'ব লাগিব আৰু অলপ সময় ফ্ৰাই কৰিব লাগিব। ফ্লেম মিডিয়াম ফ্লেমতে ৰখা হৈছে। ফুলকবিখিনি বেলেগকৈ সিজাই লোৱা হৈছিলে যে চচপেনত, সেইখিনিও ইয়াতে দি দিয়া হ'ল। ফুলকবিখিনিও ভালদৰে মিক্স কৰি ল'ব লাগিব। গোটেইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পাছত এতিয়া ইয়াত ৰাজমাহ সিজোৱা পানীখিনিকে দি দিয়া হৈছে। তাৰ পাছতে আকৌ অলপ সময় ফ্ৰাই কৰিছে। পানী পিছত আকৌ দিব লাগিব। এয়া এতিয়া আকৌ পানী দি দিয়া হৈছে। গোটেইখিনি ভালদৰে হেতাৰে লৰাই দিয়া হৈছে যাতে গোটেইখিনি বস্তু ভালদৰে মিক্স হৈ যায়। পটাত পিচি লোৱা আদাখিনি পানী দিয়াৰ পিছতে দিয়া হৈছিলে, মই সেইখিনি দেখুওৱা নহ'লে। পানী দিয়াৰ পিছত দিলেও আদাৰ কেঁচা গোন্ধ নোলায়, এইখিনি কাৰণ ভালদৰে উতলোৱা হ'ব এতিয়া। এইখিনি উতলি থাকিবলৈ দিয়া হৈছে। এনেদৰে বনোৱা কেঁচা ৰাজমাহখন শুকান ৰাজমাহতকৈ সঁচাকৈয়ে বেছি ভাল হয় খাবলৈ। আপোনালোকে যদি খাই চোৱা নাই তেতিয়াহ'লে খাই চাবচোন। অলপমান দেৰি এইখিনি উতলোৱাৰ পাছত অলপমান লৰাই দিয়া হৈছে। আৰু ইয়াত এতিয়া এটা মছলা দিবলৈ বাকী আছে, আৰু সেইটো হৈছে গৰম মছলা। এয়া ইয়াত আধা চামুচ গৰম মছলা দি দিয়া হ'ল। গৰম মছলা দিলে গোন্ধটো খুব ভাল ওলায়। এইখিনিও ভালকৈ মিক্স কৰি দিয়া হৈছে। গৰম মছলাখিনি দিয়াৰ পিছত আৰু 2 মিনিট উতলিব লাগিব। 2 মিনিট উতলিবলৈ দিলে এই ৰাজমাহখন ৰেডি হৈ যাব। 2 মিনিট উতলোৱাৰ পাছত গেছটো অফ কৰি দিয়া হ'ল। তাৰ পাছত ইয়াত কেঁচা ধনিয়াৰ পাত অকণমান দি দিয়া হ'ল আৰু লগতে অকণমান ঘি দি দিয়া হৈছে। এয়া এচামুচ ঘি দিয়া হৈছে। ঠাণ্ডাৰ দিনত এনেকৈ ৰাজমাহৰ লগত ঘি দি খাই বিৰাট ভাল লাগে। এইখিনি এতিয়া মিক্স কৰি দিয়া হৈছে ৰাজমাহ আৰু ঘিখিনি। এয়া কেঁচা ৰাজমাহ, ফুলকবি আৰু আলুৰ চব্জিখন ৰেডি হৈ গৈছে। এই ৰাজমাহখন গৰমে গৰমে ভাতৰ লগত খায়ো ভাল লাগে আৰু ৰুটিৰ লগত খায়ো ভাল লাগিব। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।